নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ বি ফাৰ্মাৰ ইউটিউব চেনেলটোলৈ। আজি বিশেষ ভিডিঅ' লৈ আহিছোঁ ফুল বাগিচা। মোৰ ফুলৰ বাগিচা, এই ফুলবিলাক জংঘল হৈ আছে, মই এতিয়া চাফা কৰি আছোঁ। চাফা কৰি দি থাকিব লাগে আৰু গৰমত পূৰা পানী দিব লাগে, এতিয়া ফুলটো বঢ়িয়া চাফা হয়। এই জংঘলবিলাক ঘৰৰে মই নিজে তৈয়াৰ কৰা। এইটো হ'ল নৌবাজি ফুল, এইটো বেলেগ ধৰণৰ ফুল। এতিয়া হালধীয়া আছে, ৰঙা আছে, আপোনালোকে দেখা পাব, এইটো দেখা পাই আছে। ফুলবিলাক নিকাই দি থাকিব লাগে, এতিয়া তাৰমানে এতে বাঢ়াৰ কাৰণে বহুত হেৰি পায়, সুবিধা পায়। গোবৰ সাৰ দি থাকিব লাগে। বগা নৌবাজি, ৰঙা নৌবাজি। চাফা কৰিব লাগে। তাৰা ফুল, ফুল ফুলিব, এইটো বঢ়িয়া লাগে চাবলৈ। জংঘল হৈছে, জবা সাপাতে ফুল ফুলে। এইটো এল'ভেৰা, এইটো আৰু মই আজি বটলত বনাইছোঁ। এইটো বটলত এইটো খিয়াৰ ধৰিব, 1 মাহ 15 দিন ভিতৰতে এইটো এতিয়া খিয়াৰ ল'ব, এইটো পচি যাব। আজি এইটো নিজেই বনাইছোঁ আৰু এইবিলাক মই নিজৰে লোকেল। এই জংঘল হৈছে, জংঘলটো চাফা কৰি দিব লাগিব, মই নিজেই বনোৱা। এইটো ডিচেম্বৰত ফুল ফুলে, বগা হালধীয়া। তো তারা ফুল,
বহুত ধৰণৰ ফুল আছে, মই চব নামটো নাজানো, মই নিজেই তৈয়াৰ কৰোঁ। এইটো পানো বনাইছোঁ মই, এইটো হ'ল গখনি পাণ, গখনি একদম খাবলৈ মিঠা। ডিচেম্বৰ হালি দিয়া, এইটো এটা 9 বাজি 3-4 বিধ আছে, এইটো গোটেই ফুলা নাই, এতিয়া আৰম্ভ দি আছে ফুলা।